আজি দুপৰীয়া সাজত লোকেল কুকুৰা মই নিমখ হালধি দি পিনে আধা ঘণ্টা আগতে মেৰিনেট কৰি থৈ দিছোঁ। এফালে মটৰ, পিঁয়াজ, আলু, বিলাহী আৰু ইফালে আদা, নহৰু, জিৰা, জালুক সকলোখিনি মই পিচি লৈছোঁ। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। ইয়াতে মই কেৰাহীখন গৰম হওঁতে তেল দিলোঁ। দিয়াৰ পিছতে এতিয়া মই আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম। এফালে মই আলুকেইডোখৰ ফ্ৰাই কৰি উলিয়াই ল'লোঁ আৰু এতিয়া মই তেলতে পিঁয়াজ আৰু তেজপাত দি দিছোঁ। ইফালে পিঁয়াজখিনি ব্ৰাউন কালাৰ হওঁতে মই ইয়াতে জিৰা, জালুক, আদা, নহৰু যিখিনি পিচি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু এইফালে মই এইখিনি ভাজি তেলখিনি নোলোৱালৈকে ভাজি থাকিলোঁ। এতিয়া মই লোকেল কুকুৰাখিনি আৰু আলুখিনি দি দিম। ইয়াতে মই নিমখ হালধি সকলোখিনি দি থৈছিলোঁ, গতিকে মই ইয়াতে এতিয়া একো নিদিওঁ। এনেকৈ মই কম জুইত ভাজি থাকিম। এইখিনি এনেকৈ ভাজি থকা 15 মিনিটমান হৈ গ'ল। এতিয়া ইয়াতে মই বিলাহী আৰু মটৰখিনি দি দিম। এইফালে মটৰ আৰু বিলাহীটো সিজি গৈছে। এতিয়া মই ইয়াতে পানী দিম। আৰু এইফালে মাছ বনাব লৈছোঁ পিঁয়াজ আৰু বিলাহী দি। এইফালে পিটিকাখিনি হৈ গ'ল আৰু মাছটো ভাজা হৈয়ে গৈছে। আধাখিনি ভাজি থ'লোঁ, এইফালে ভাজি আছোঁ। এইখিনি এতিয়া মই বন্ধ কৰি দিছোঁ। তাৰপিছতে এইখিনি বনাম। আৰু এইফালে মই মাছখিনি নমাই ল'লোঁ আৰু ইয়াতে মই তেলতে অকল নহৰু আৰু কেঁচা জলকীয়া দিছোঁ। এতিয়া মই বিলাহীখিনি দি দিছোঁ। এইফালে হালধি, নিমখ, এইফালে বিলাহীখিনি অলপ গলি যাওঁতে মই পিঁয়াজৰ পাতখিনি দি দিছোঁ। এইখিনি গলিয়ে গৈছে। এতিয়া অলপ পানী দি দিম। আৰু এইফালে এইখিনি উতল আহি গ'ল। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই ধনিয়া পাত ছটিয়াই দিম।
কেনেকুৱা হৈছে দেখিবলৈ জনাবচোন। বনাই হৈ গ'ল আৰু এতিয়া ভাত বনাই আহি অলপমান বহিছোঁ। আপোনালোকক এটা বস্তু দেখুৱাইছোঁ চাওকচোন। এই গছজোপা চাওকচোন কিমান ডাঙৰ হৈ গৈছে, কেনেকুৱা লাগিছে ক'বচোন। আৰু 12টা বাজি গ'লে এতিয়া ধুনু আহি পাবহি। চাই থাকক আপোনালোকে। আহি গ'ল আমাৰ টিকলা। এইফালৰ পৰা এইখন গেট তলা মৰা আছে। আৰে আৰে লাহে লাহে যোৱা। হলাই দিলোঁ, হলাই দি পিনে এতিয়া পাকঘৰত আহিছোঁ। বাইদেউ এইফালে বেঙেনা আৰু মাছৰ কথা বনাই আছে। ওচৰত আহিছোঁ বেটাক দেখাবলৈ কাৰণে। Happy birthday to you. Happy birthday dear Hemanta. Happy birthday to you. May God bless you. Come, wow. দুপৰীয়া ভাত খাই উঠি আৰু ভিডিঅ' কৰিবলৈ নহ'লে ধুনুক লৈ পেলাই অলপ শুলোঁ। শুৱাৰ পৰা উঠি পিনে তাক হস্পিটাল লৈ গ'লোঁ দেউতাকৰ লগত। তাৰ গাটো মানে অলপ জ্বৰ নিচিনা পালোঁ যে সেইকাৰণে হস্পিটালৰ পৰা আহি পিনে তাক থৈ আকৌ মই দেউতাকৰ লগত বজাৰলৈ গ'লোঁ। কিবা কিবি অলপমান আনিবলৈ আছিলে সেইখিনি আনি ল'লোঁ। আনি আকৌ সেইফালে ভাতলৈ গ'লোঁ। এতিয়া মই অলপ ফ্ৰেছ হৈ আহিছোঁ, তাৰপিছত ভিডিঅ' কৰিছোঁ। আগলৈ আৰু দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব।